হেল্ল' গাইজ, আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ বহুত ভালে আছে। মই আপোনালোকে দেখি আছে অনিক্স ব্লগছ। তো গাইজ, আজি আৰু এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ আপোনালোকৰ লগত। তো থেংক ইউ ছ' মাছ বিশাল, মোক এনেকুৱা এটা ভাল ষ্টৰি শ্বেয়াৰ কৰাৰ কাৰণে। তো এই ঘটনাটো হৈছে তাৰ মাহীৰ ল'ৰাৰ লগত। তো এই ঘটনাটো হৈছে ৰিচেণ্টলি গাইজ, কেইদিনমান আগতে বোলে মাহীৰ ল'ৰাৰ গা বেয়া হৈছিল হা। তো মাহীৰ ল'ৰাৰ গা বেয়া হৈছিল, হস্পিটেলত লৈ যোৱা হৈছিল হা। তো হস্পিটেলত লৈ গৈছিল মাহীৰ ল'ৰাৰ গা বেয়া হোৱাতে। তো সেই হস্পিটেলত বহুত গা বেয়া হৈছিল আৰু কি জ্বৰ চৰ্দি গা একদম বিচনাৰ পৰা উঠিব নোৱাৰে এনেকুৱা হৈছিল। তাৰপিছত তাক লৈ যোৱা হৈছিল যে হস্পিটেলত। তাৰ লগে লগে গাইজ সকলোৱে গৈছিল। ৰাতি হৈছিল না, তো 12:30 মানত হস্পিটেলত লৈ গৈছিল। গ্ৰাম এলেকা, তাৰপিছত একদম আন্ধাৰ। তো তাৰে সেইফালেদি ইমান ৰাতি কিছু পোৱা নাছিল। তাৰ এটা সৰু ভেন আছিল ঘৰত, তো সেই ভেনখনেৰে দি লৈ গৈছিল আৰু কি হস্পিটেললৈকে। তাৰপিছত গাইজ হস্পিটেলত লৈ যোৱাৰ পিছত তাক এডমিট কৰিল হা। এডমিট কৰাৰ পিছত তাতে আছিল তাৰ মাহী আছিল, মহা আছিল, আৰু সি আছিল, বিশালো আছিল। তাৰপিছত আৰু কেইজনমান তাৰ ভাইটি ভণ্টি আছিল, মা দেউতা। তো তাৰপিছত তাৰ ঘৰত সৰু সৰু দুটা ভাইটি ভণ্টি আছিল। তো সেই দুজনো কৈছিল সৰু সৰু গাইজ 12-13 বছৰ হ'ব। তো সেই দুজনো কৈছিল আমিও যাম দেখিব, দাদাক দেখিব যাম এনেকুৱা। তাৰপিছত সেই দুজনকো লৈ গৈছিল। তো সেই দুইজন অলপ সৰু থাকিলেতো হয় না গাইজ, যে অলপ হস্পিটেলত গৈছে অলপ এক জেগাত থাকিব নিবিচাৰে, অলপ ঘূৰি ফুৰো বা এনেকুৱা মনত জাগে না। তো সৰু থাকিলে অলপ চঞ্চলামী ভাৱটো থাকে গাত। তো সিহঁতে কৈছিল যে তুই ভাই ভনীয়ে ভাইয়ে ভনীক কৈছিল তো কৈছিল যে আমি হস্পিটেলটো ঘূৰি চাওঁ। ভাই ভনী দুজনৰ নাম আছিল, এজনৰ নাম ৰিয়া আৰু এজনৰ নাম আছিল ৰিতেশ। তো ৰিতেশে কৈছিল যে ৰিয়াক আমি ভালকৈ ঘূৰি দেখোঁ হস্পিটেলটো। তাৰপিছত ৰিয়া অলপ ভয় খাইছিল। তো সি কৈছিল যে নালাগে, নাযাওঁ, ৰাতি ৰাতি হৈ আছে, বহুত কি হৈ আছে আৰু কি হস্পিটেলত মানুহটো কম থাকে ন, তো যাৰ যাৰ ৰুমত থাকে মানুহ। তাৰপিছত ৰিয়াই ক'ল যে না যাব নালাগে। তাৰপিছত ৰিতেশে ক'ল কিছু নহয় চো না, মা দেউতাটো ভিতৰতে আছে, দাদাৰ তাতে আছে, দাদাৰ গা বেয়া হৈ আছে। তাৰপিছত সিহঁত দুজন ওলাল আৰু কি। হস্পিটেলটা বহুত ডাঙৰ আছিল। তো হস্পিটেলত দেখাৰ কাৰণে অলপ ঘূৰাৰ কাৰণে, ঘূৰি চোৱাৰ কাৰণে। তাৰপিছত কি হ'ল ৰিতেশ যে আছিল, সি অলপ ভয় খোৱা নাছিল, অলপ সাহসী আছিল, আৰু ৰিয়া অলপ ভয় খোৱা টাইপৰ আছিল আৰু কি। তাৰপিছত ৰিতেশে ক'ল চো না, যোনটো ৰুমত ডেড বডি ৰাখে, সেই ৰুমটো মোৰ দেখাৰ খুব ইচ্ছা। তো সেই মানুহৰ মৃত্যু হৈ গ'লে যে হস্পিটেলত ডেড বডি ৰখা এটা ৰুম থাকে ন, তো তাতে যাওঁ। তাৰপিছত ৰিয়াই মানা কৰাৰ পিছতো কিবাকে ৰিতেশে কৈ ৰিয়াক ৰিয়া ক'ল যাম, ইমান কৈছা যদি। তাৰপিছত না, সিহঁত দুজন বোলে ভাই ভনী দুজনে যাই আছিল হা সেই ৰুমটোৰ ওচৰলৈ। যোৱাৰ আগতে এটা মহিলাক দেখা পাল তাহাঁতে হা। তো সেই মহিলাজন বিয়া হোৱা আছিল, এনেকুৱা ডাঙৰ ফুটা দিয়া মাথাত। তাৰপিছত যেনেকৈ থাকে মহিলা মানুহ আৰু কি, একদম সাজপাৰ কৰি লাল ৰঙৰ শাৰী পিন্ধি একদম আহিছিল। তাৰ যাই আছিল সিহঁতে দুজনে ওচৰত আহি গৈছিল। অহাৰ পিছত সিহঁতে অলপ ভয় খাইছিল যে আপুনি কোন। তাৰপিছত সিহঁতক বোলে কৈছিল মহিলাজনে যে সেইফালে ক'ত যাই আছা, কিয় যাই আছা, সেইফালে যাব নালাগে, ক'ত থাকা তোমালোকে, কিয় আহিছে ইয়াতে, য'ত আছিলে তাতে ঘূৰি যোৱা। তাৰপিছত ৰিয়াই ক'ল কৈ আছে, ভালৰ কাৰণে কৈ আছে। তাৰপিছত কি হ'ল গাইজ, সেই যোন মহিলাজনে ক'ল যে ক'ত যাই আছা, তাৰপিছত সেই মহিলাজন অলপ দূৰ যাই গায়ব হৈ গ'ল। সিহঁতে ভাবিল যে এই মাত্ৰ দেখিলোঁ, ক'ত গ'ল। সিহঁতে ভাবিল যে হয়তোবা আমি কথা পাতি আছিলোঁ, গুচি গৈছে। তাৰপিছত সিহঁত দুজন ভয় খাই তাত আৰু নেগেল হা। তাৰপিছত সিহঁতে আহি তাৰ দাদাৰ য'ত এডমিট কৰিছিল তাতে আহি দাদাৰ লগতে আছিল। তো সেই ৰাতিটো গেল কিবাকে হা। পাৰ হোৱাৰ পিছত তাৰ পিছদিনা ৰাতিও আহিল তাহাঁতে। ৰাতিটো যোৱাৰ পিছত দুপৰীয়া ঘৰত আহি গৈছিল। তাৰপিছত আৰু ৰাতি 10টা মানত আৰু আছিল, তাৰ দাদাৰ 4-5 দিন আছিল এডমিট আৰু কি। তো তাৰপিছত আৰু আহিছিল হস্পিটেলত ৰিয়া আৰু ৰিতেশ। আৰু তাহাঁতৰ ঘৰৰ যোন দাদাটোৰ যোনটো দাদাৰ বেমাৰ হৈছিল, তাহাঁতৰ মা দেউতা আছিল, আৰু ৰিতেশ আৰু ৰিয়া তাহাঁতে নাছিল আৰু কি, তাৰ মা দেউতা আছিল খালি। তো তাহাঁতে আৰু ৰিতেশ আৰু ৰিয়া আৰু আহিল আৰু কি হস্পিটেলত। কি হ'ল গাইজ, অলপ পিছত না এটা বহুত কান্দা শব্দ আহিল, কান্দি আছে এটা ৰুমৰ পৰা। সিহঁতক তাৰপিছত কোৱা হ'ল যে সেই ঘৰৰ এজন লাশ ওলাই আছে, এজনৰ প্ৰাণ গৈছে, তাহাঁতৰ কাৰোবাৰ এটা মহিলা মৃত্যু হৈছে। তো বহুত কান্দাৰ আৱাজ পাই তাহাঁতে
মানে কান্দাৰ শব্দ পাই ঘৰৰ ভিতৰত সোমাই গ'ল, ঘৰৰ ভিতৰত মানে কেবিনটোৰ ভিতৰত সোমাই গ'ল। তাৰপিছত আকৌ বাহিৰত আহিল, মানে লাছটো আনি আছিল, তাহাঁতে ভয় খাইছিল অলপ। তো লাছটো না মানে তাহাঁতৰ ওচৰত দি যোৱাৰ সময়ত মানে মুখৰ পৰা মানে এটা বগা কাপোৰে দি যে ঢাকি ৰাখে, বগা কাপোৰটো গুচি গ'ল হা। গুচি যোৱাৰ পিছত তাহাঁত দুজনেও মানে চিঞৰি উঠিল লগে লগে। তাহাঁত দুজনৰো বহুত ভয় খাল, মানে দেখিল যে সেই মহিলাজনে, যোন মহিলাজন কৈছিল যে কিয় যাই আছা, তাৰপিছত বহুত ভয় খাল। তো এইখিনি আছিল আজিৰ ষ্টৰিটো। কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, এনেকুৱা টপিক থাকিলে আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।